নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হয়তো বকুল ধাৰাবাহিকখনৰ পৰৱৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰখনতে দেখিবলৈ পাব। এই আশ্ৰমখন বচাবলৈ একো উপায় বিচাৰি নাপায় অদিতি আদিক আমি সৰুতে থাকোঁতে আশ্ৰমখন চোৱা চিতা কৰা এজন মানুহ আছিলে। সেই মানুহজনৰ ওচৰলৈ গ'লে হয়তো সেই মানুহজনে আমাক কিবা সহায় কৰিব পাৰিব বুলি আদিৰ আগত ক'ব আৰু অদিতিয়ে সেই মানুহজনক বিচাৰি গাঁৱলৈ গুচি যাব আৰু সিহঁতৰ ঘৰলৈ যোৱাত তেখেতৰ ল'ৰাজন ওলাই আহিব আৰু তেখেতৰ ল'ৰাজনে তেখেতক লগ কৰাটো সম্ভৱ নহয় বুলি আদি আৰু অদিতিৰ আগত ক'ব। আৰু তেতিয়া আদি আৰু অদিতি কিয় বুলি সোধাত ল'ৰাজনে তেখেত 4 বছৰ আগতেই মৃত্যু হৈছে বুলি আদি আৰু অদিতিৰ আগত ক'ব। এতিয়া বাৰু তেখেতৰ ল'ৰাজনে আদি আৰু অদিতিক আশ্ৰমখনৰ ক্ষেত্ৰত কিবা সহায় কৰিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত মন্দিৰে আদি দেউতাকৰ ওচৰলৈ যাব আৰু আদি দেউতাকৰ ওচৰলৈ গৈ আপুনি ইমান কোৱাৰ পিছত অদিতিয়ে চাকৰি কৰিবলৈ গ'ল। মই ভাবিছিলোঁ আপোনাৰ কথা শিলৰ ৰেখা বুলি আৰু আপোনাৰ সন্মুখত কোনেও কথা ক'ব নোৱাৰে বুলি ভাবিছিলোঁ, কিন্তু এই সকলোবোৰ মোৰ ভুল চিন্তা ধাৰণা আছিল বুলি আদি দেউতাকৰ আগত কোৱাত আদি দেউতাকৰ বহুত খং উঠিব। এতিয়া বাৰু আদি দেউতাকে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।